ছাত্ৰ-ছাত্ৰীসকল আমি যোৱা ক্লাছত আমি শব্দ বিভক্তিৰ ওপৰত আলোচনা কৰিছোঁ। শব্দ বিভক্তি বা কাৰকৰ বিভক্তি আমি তৃতীয় বিভক্তিলৈকে আলোচনা কৰিছিলোঁ। তৃতীয় বিভক্তিলৈকে আকৌ মই কৈছোঁ যে প্ৰথমা বিভক্তি হৈছে শূন্য এ ই। উদাহৰণ কেতিয়াবা আমাৰ যেতিয়া একো বিভক্তি যোগ নহয় তেতিয়া কি বিভক্তি মাত্ৰ হ'ব? শূন্য বিভক্তি। কেতিয়াবা এ হয়, কেতিয়াবা ই হয়। তোমালোকক মই কৈছিলোঁ প্ৰথমা বিভক্তি ক'ত হয়? যেতিয়া কৰ্তা কাৰকত প্ৰথমা বিভক্তি হয়। কৰ্তা কাৰক কি? যি কৰ্তা যি কামটো কৰে সেইটো হৈছে কৰ্তা। ধৰা ৰামে ভাত খায়, কামটো কোনে কৰিছে? ৰামে কৰিছে। ৰামৰ লগত আমাৰ কি হৈছে? এই প্ৰথমা বিভক্তি এ যোগ হৈছে। ল'ৰাই খেলে, কোনে খেলে? ল'ৰাই খেলে। ল'ৰাৰ লগত কি যোগ হৈছে? ই যোগ হৈছে। কেতিয়াবা একো বিভক্তি যোগ নহয়। চৰাই উৰে, কোনে উৰে? চৰাই উৰে। একো বিভক্তিটো যোগ হোৱা নাই, তাৰমানে কি যোগ হৈছে? শূন্য বিভক্তি যোগ হৈছে। তাত কৰ্মকাৰকত আমাৰ কি বিভক্তি যোগ হয়? দ্বিতীয় বিভক্তি যোগ হয়। কৰ্মকাৰকত দ্বিতীয় বিভক্তি চিন চাবা, শূন্য ক আৰু অ। দ্বিতীয় বিভক্তি কি? কৰ্মকাৰক কি? কৰ্তাই যি কৰে সেইটো কৰ্ম। কৰ্তাই যি কাম কৰে সেইটো হৈছে কৰ্ম। ৰামে ভাত খায়, ৰামে কি কৰে? ৰামে ভাত খায়। ভাতৰ লগত তোমাৰ কি যোগ হৈছে? একো যোগ হোৱা নাই, গতিকে কি যোগ হৈছে? শূন্য যোগ হৈছে। ৰামে হৰিক মাতিছে, কাক মাতিছে? ৰামে হৰিক মাতিছে। হৰিৰ লগত কি যোগ হৈছে? ক যোগ হৈছে। হৰিয়ে ৰামক মাতিছে, ৰামৰ লগত কি যোগ হৈছে? অক যোগ হৈছে। তাৰমানে স্বৰান্ত শব্দ, শেষত যদি তাৰমানে স্বৰধ্বনি থাকে তেতিয়াহ'লে ক হয়, শেষত যদি ব্যঞ্জন ধ্বনি থাকে তেতিয়া কি হয়? অক হয়। স্বৰান্ত শব্দত ক, ব্যঞ্জনান্ত শব্দত অক। তাৰপিছত আমি পালোঁ তৃতীয় বিভক্তি। তৃতীয় বিভক্তি কেতিয়া হয়? যে কৰণ কাৰকত তৃতীয় বিভক্তি হয়। কৰণ কাৰক কি? যে কৰ্তাই যাৰ দ্বাৰা কামটো কৰে সেইটো হৈছে কৰণ কাৰক, যাৰ দ্বাৰা কামটো কৰে। ধৰা উদাহৰণ মই দিছোঁ, মই কটাৰীৰে তামোল কাটিছোঁ। মই কটাৰীৰে তামোল কাটিছোঁ। মই কিহৰ দ্বাৰা তামোল কাটিছোঁ? কটাৰীৰ দ্বাৰা। গতিকে কটাৰীৰ লগত আমাৰ কি হৈছে? ৰে যোগ হৈছে। কটাৰীৰ লগত ৰে। কেতিয়াবা এৰে হয়, মই হাতেৰে কামটো কৰিছোঁ, হাতৰ লগত কি হৈছে? এৰে হৈছে। এতিয়া কৰণ কাৰকত আমাৰ কি বিভক্তি যোগ হয়? তৃতীয় বিভক্তি যোগ হয়। তাৰপিছত আহিলোঁ আমি চতুৰ্থী বিভক্তি। চতুৰ্থী বিভক্তি কি কাৰকত যোগ হয়? চতুৰ্থী বিভক্তি নিমিত্ত কাৰক। এইটো আমাৰ অসমীয়া ভাষাত এটা নতুন কাৰক আমাৰ আছে, নিমিত্ত কাৰক। সংস্কৃত ভাষাত এইটো কাৰক নাছিল। নিমিত্ত আমাৰ অসমীয়া ভাষাত নতুন কাৰক আছে, নিমিত্ত কাৰক। সংস্কৃত ভাষাত সম্প্ৰদান কাৰক আছে। মন কৰিবা, অসমীয়া ভাষাত কিন্তু সম্প্ৰদান কাৰক নাই। আমাৰ অসমীয়া ভাষাত কি আছে? নিমিত্ত কাৰক আছে। তোমালোকক সম্প্ৰদান কাৰক কিয় নাই সেই সম্পৰ্কে মই আলোচনা নকৰোঁ, সেইবিলাক তোমালোকক নালাগে। গতিকে তোমালোকে নিমিত্ত কাৰক এটা নতুন আমি কাৰক পাইছোঁ, জানিবা নিমিত্ত কাৰক সম্পৰ্কে। নিমিত্ত কাৰকটো কি? যে অসমীয়াত প্ৰতি, অভিমুখ, নিমিত্ত আদি অৰ্থত ক্ৰিয়াৰ লগত কিছুমান শব্দৰ সম্পৰ্ক ঘটে, তাক কি বুলি কোৱা হয়? নিমিত্ত কাৰক। কি হ'ল লগত? প্ৰতি, তাৰপিছত অভিমুখ, নিমিত্ত আদি অৰ্থত ক্ৰিয়াৰ লগত কিছুমান শব্দৰ সম্পৰ্ক ঘটে, তাক কোৱা হয় তাৰ নিমিত্ত কাৰক বুলি। ধৰা প্ৰতি, মই গুৱাহাটীলৈ যাওঁ। মানে প্ৰতি নহয়, এইটো অভিমুখ। কি অভিমুখে যাওঁ? মই গুৱাহাটী অভিমুখে যাওঁ। গুৱাহাটী অভিমুখ। প্ৰতি মানে কি? যে ডাঙৰৰ প্ৰতি ভক্তিভাৱ ৰাখিবা। মই কেনেকৈ লিখিব পাৰোঁ? ডাঙৰলৈ ভক্তিভাৱ ৰাখিবা। ডাঙৰলৈ ভক্তিভাৱ ৰাখিবা। তাৰমানে ডাঙৰৰ প্ৰতি ভক্তিভাৱ ৰাখিবা। চাওকচোন তোমালোকে কি যোগ হৈছে? ইয়াতে লৈ যোগ হৈছে। চবতে লৈ যোগ হৈছে। ডাঙৰলৈ। নিমিত্ত অৰ্থ যে মোৰ নিমিত্তে এটা কলম আনিবা। মই কেনেকৈ ক'ব পাৰোঁ? মোলৈ এটা কলম আনিবা। কি হৈছে ইয়াতে? লৈ যোগ হৈছে। তাৰে নিমিত্ত কাৰকত আমাৰ কি বিভক্তি যোগ হয়? চতুৰ্থী বিভক্তি যোগ হয়। চতুৰ্থী বিভক্তি চিন কি? কেতিয়াবা লৈ হয়, কেতিয়াবা অলৈ হয়। লৈ আৰু অলৈ, বুজিছানে? যে স্বৰান্ত শব্দ হ'লে তাৰমানে কি হ'ব? স্বৰান্ত শব্দ হ'লে লৈ হ'ব, আৰু ব্যঞ্জনান্ত শব্দ হ'লে কি হ'ব? অলৈ হ'ব। ডাঙৰৰ লগত কি যোগ হৈছে? অলৈ হৈছে। ডাঙৰ তাৰ লগত কি যোগ হৈছে? অলৈ যোগ হৈছে। এইটো আমাৰ গ'ল, আমাৰ নিমিত্ত কাৰক গ'ল, চতুৰ্থী বিভক্তি গ'ল। তাৰপিছত আমি আলোচনা কৰিম পঞ্চমী বিভক্তি সম্পৰ্কে। পঞ্চমী বিভক্তি অসমীয়া ভাষাত আমাৰ কি আছে? অপাদান কাৰক আছে, কিন্তু অপাদান কাৰক আমাৰ অসমীয়া ভাষাত আছে। অপাদান কাৰক অসমীয়া ভাষাত আছে।
অপাদান কাৰক। অপাদান কাৰক কেনেকুৱা অৰ্থত অপাদান কাৰক হয়, যে এটা বস্তুৰ পৰা এটা বস্তু পৃথক হোৱা, ভয় পোৱা, আঁতৰ হোৱা, এনেকুৱা অৰ্থত আমাৰ কি হয়, ক্ৰিয়াৰ লগত কিছুমান শব্দৰ সম্পৰ্ক ঘটে, তাক কি বুলি কোৱা হয়, অপাদান কাৰক বুলি কোৱা হয়। ধৰা মই উদাহৰণ দিছোঁ, গছৰ পৰা পাত সৰিল, গছৰ পৰা পাত সৰিল, গছৰ পৰা পাত সৰিল। এতিয়া তাৰমানে গছৰ লগত পাতটো সংযোগ হৈ আছিল, গছ আৰু পাত সংযোগ হৈ আছিল, তাৰমানে এটা বস্তুৰ পৰা এটা বস্তু পৃথক হোৱা, ভয় পোৱা, তেনেকুৱা অৰ্থত কি হয়, অপাদান কাৰক হয়। এতিয়া গছৰ লগত পাতটোৰ কি হ'ল, পাত আৰু গছৰ মাজত বিচ্ছেদ হ'ল, গছৰ পৰা পাতটো সৰিল মানে পাতটো গছৰ পৰা কি হৈ গ'ল, বিচ্ছেদ হ'ল, আঁতৰ হ'ল। গতিকে ইয়াতে কি হৈছে, এই গছৰ লগত কি হৈছে, পৰা হৈছে, পৰা। বহুতে কি কয় যে পৰাটো পঞ্চমী বিভক্তি বুলি কয়। পৰাটো আগৰ আমাৰ ব্যাকৰণবিদসকলে কি কৈছিল, পৰাটো পঞ্চমী বিভক্তি বুলিয়ে কৈছিল। কিন্তু আধুনিক ব্যাকৰণবিদসকলে পৰাটো পঞ্চমী বিভক্তি বুলি নকয়। কিয় নকয় চাবাচোন তোমালোকে, যে গছ শব্দটোৰ লগত এটা ৰ যোগ হৈছে, হয়নে, গছ শব্দটোৰ লগত ৰ যোগ হৈছে, তাৰপিছতহে আমি পৰা যোগ দিছোঁ। বিভক্তি হ'লে মন কৰিবা, মূল যিটো শব্দ, যিটো মূল শব্দ, সেই শব্দটোৰ লগত বিভক্তিটো পোনে পোনে যোগ হ'ব লাগিব। যেনে মই কৈছিলোঁ ৰামে, 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 ৰাম শব্দটো মূল শব্দ, ৰামৰ লগত এই পোনে পোনে যোগ হৈছে, ই আৰু বেলেগৰ সহায় লোৱা নাই, এইটো পোনে পোনে যোগ হৈছে। কিন্তু তোমালোকে চোৱা যে এই পৰাটোৱে এই ৰটোৰ সহায় লৈছে। গছ পৰা পাত সৰিল যদি আমি ক'লোঁ হয়, তেতিয়াহ'লে পৰাটো পঞ্চমী বিভক্তি হ'লহেঁতেন। কিন্তু আমিতো গছ পৰা বুলি কোৱা নাই, গছৰ পৰা বুলিহে কৈছোঁ। আগত এটা ৰ আছে, ৰ এটা আছে, গতিকে পৰা কেনেকৈ পঞ্চমী বিভক্তি হ'ব, পৰা পঞ্চমী বিভক্তি নহয়। গতিকে পঞ্চমী বিভক্তি চিনিকেনে কি নাই বুলি কৈছোঁ। তেতিয়াহ'লে আমি অপাদান কাৰকৰ ভাৱ কেনেকৈ প্ৰকাশ কৰোঁ, আমি কেনেকৈ প্ৰকাশ কৰোঁ, ষষ্ঠী, আমি এনেকৈ লিখিম, ষষ্ঠী বিভক্তি ৰৰ পিছত পৰা পৰসৰ্গ সংযোগ কৰি, এইটো কোৱা হয় পৰসৰ্গ, পৰাটোক কোৱা হয় পৰসৰ্গ, পৰসৰ্গ বুলি কোৱা হয়। যে ষষ্ঠী বিভক্তি ৰৰ পিছত পৰা পৰসৰ্গ সংযোগ কৰি আমি কি কৰোঁ, অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰোঁ। গতিকে তোমালোকে এইটো মন কৰিবা যে অসম ভাষাত কি নাই, পঞ্চমী বিভক্তি নাই। তাৰপিছত এতিয়া আমি আহিলোঁ ষষ্ঠী বিভক্তি, ষষ্ঠী বিভক্তি ৰ। ষষ্ঠী বিভক্তিটো আমাৰ কাৰকৰ ক্ষেত্ৰত নহয়, সম্বন্ধ পদৰ ক্ষেত্ৰতে হয় ষষ্ঠী বিভক্তি, কাৰকৰ ক্ষেত্ৰত নহয়। তোমালোকক মই কৈছিলোঁ সিদিনা সম্বন্ধ পদ, সম্বন্ধ পদ, দুটা পদৰ মাজত যেতিয়া সম্বন্ধ থাকে সেইটো কি বুলি কোৱা হয়, সম্বন্ধ পদ। যেনে এইটো ৰামৰ ঘৰ, এইটো ৰামৰ ঘৰ, ৰাম আৰু ঘৰ এই দুটা পদৰ মাজত সম্বন্ধ আছে। এই সম্বন্ধটো কিহে স্পষ্ট কৰি দিছে, এই ৰটো স্পষ্ট কৰি দিছে এই সম্বন্ধটো। গতিকে সম্বন্ধ পদত আমাৰ কি বিভক্তি হয়, ষষ্ঠী বিভক্তি হয়। ষষ্ঠী বিভক্তিৰ চিন কি আমাৰ ৰ, ৰ হৈছে ষষ্ঠী বিভক্তিৰ চিন। ষষ্ঠী বিভক্তি ৰটো কাৰকৰ লগত জড়িত নহয়, কিন্তু ৰটো কিহৰ লগত জড়িত, সম্বন্ধ পদৰ লগত জড়িত। এইবাৰ আহিলোঁ আমি কি কাৰক আমি পাম, আমি অধিকৰণ কাৰক, অধিকৰণ কাৰক। অধিকৰণ কাৰকত কি বিভক্তি যোগ হয়, সপ্তমী বিভক্তি যোগ হয়। তোমালোকক সপ্তমী বিভক্তিৰ চিন মই কি বুলি দিছোঁ, ত দিছোঁ। অধিকৰণ কাৰকত আমাৰ কি হয়, ত আৰু অধ হয়। এতিয়া অধিকৰণ কাৰক কোনবিলাক, যে স্থান, চোৱাচোন এই অধিকৰণ কাৰক এনেকুৱা অৰ্থত হয়, স্থান, কাল, পাত্ৰ, স্থান, কাল, পাত্ৰ, স্থান, কাল, পাত্ৰ যিহৰে আধাৰ বা আশ্ৰয়ত ক্ৰিয়া এটা সম্পাদিত হয়, তাক কি বুলি কোৱা হয়, অধিকৰণ কাৰক বুলি কোৱা হয়। এতিয়া স্থানটো চাবা, স্থান, কাল, পাত্ৰ। স্থানটো হ'ব কি, মই গুৱাহাটীত আছোঁ। কি স্থানত আছোঁ, মই গুৱাহাটীত আছোঁ। স্থানৰ লগত জড়িত হয়নে, এইটো জড়িত হয় স্থানৰ লগত, সেইকাৰণে কি যোগ হৈছে, ত যোগ হৈছে, অধিকৰণ কাৰকৰ বিভক্তি ত যোগ হৈছে। স্থান, কাল, কালৰ লগত জড়িত মই বাক্য দিছোঁ, তেওঁ যোৱা মাহত আহিছিল, তেওঁ যোৱা মাহত আহিছিল। কাল কিহৰ ভাৱ প্ৰকাশ কৰিছে, কালৰ ভাৱ প্ৰকাশ কৰিছে। তেওঁ কি মাহত আহিছিল, যোৱা মাহত আহিছিল। কি যোগ হৈছে, মাহৰ লগত ত যোগ হৈছে, ত যোগ হৈছে। পাত্ৰ, সাপত বিশ্বাস নাই, সাপত বিশ্বাস নাই, সাপত বিশ্বাস নাই। কি পাত্ৰত বিশ্বাস নাই, সাপত বিশ্বাস নাই। কি যোগ হৈছে, ত যোগ হৈছে। গতিকে অধিকৰণ কাৰকত কি বিভক্তি যোগ হয়, ত আৰু অত, সপ্তমী বিভক্তি চিন ত আৰু অত যোগ হয়। এতিয়া আমি পালোঁ যে অসম ভাষাত আমাৰ কেইটা আমাৰ কাৰক আছে, আমাৰ 6টা কাৰক আছে। কি কি পালোঁ, কৰ্তা কাৰক পালোঁ, কৰ্ম কাৰক পালোঁ, কৰণ কাৰক পালোঁ, আমি
কৰণ কাৰক পালোঁ। তাৰপিছত আমি পাইছোঁ আমি কি নিমিত্ত কাৰক পাইছোঁ, নিমিত্ত কাৰক, অপাদান কাৰক পাইছোঁ, আৰু আমি কি পাইছোঁ আমি অধিকৰণ কাৰক পাইছোঁ। এতিয়া কৰ্তা কাৰকত কি বিভক্তি যোগ হয়, প্ৰথমা বিভক্তি যোগ হয় কৰ্তা কাৰকত। তাৰপিছত আমাৰ কৰ্ম কাৰকত কি বিভক্তি যোগ হয়, দ্বিতীয়া বিভক্তি যোগ হয়। কৰণ কাৰকত যোগ হয় তৃতীয়া বিভক্তি। নিমিত্ত কাৰকত যোগ হয় চতুৰ্থী বিভক্তি, নিমিত্ত কাৰকত যোগ হয়। অপাদান কাৰকৰ কাৰণে আমাৰ কোনো বিভক্তি নাই, কিন্তু কেনেকৈ লিখিম আমি, অপাদান কাৰকৰ ভাৱ প্ৰকাশ কৰাৰ কাৰণে আমাৰ কোনো সুকীয়া বিভক্তি নাই। আমি ষষ্ঠী বিভক্তি ৰৰ পিছত পৰা পৰসৰ্গ যোগ দি আমি কি কৰোঁ, অপাদান কাৰকৰ ভাৱ প্ৰকাশ কৰোঁ। গতিকে অসমীয়া ভাষাত পঞ্চমী বিভক্তি নাই। অসমীয়া ভাষাত কি নাই, পঞ্চমী বিভক্তি নাই। ষষ্ঠী বিভক্তি আমাৰ কিহৰ ক্ষেত্ৰত হয়, সম্বন্ধ পদৰ ক্ষেত্ৰত। সম্বন্ধ পদৰ ক্ষেত্ৰত আমাৰ বিভক্তি যোগ হয় কি বিভক্তি, ষষ্ঠী বিভক্তি। আৰু অধিকৰণ কাৰকত আমাৰ কি বিভক্তি যোগ হয়, সপ্তমী বিভক্তি ত যোগ হয়। এইখিনি হৈছে অসমীয়া ভাষাৰ শব্দ বিভক্তি বা কাৰকৰ বিভক্তি। গতিকে তোমালোকৰ বিভক্তিটো তোমালোকৰ শেষ হ'ল। আমি দুই ধৰণৰ আমি বিভক্তি পালোঁ। আমি পালোঁ শব্দ বিভক্তি পালোঁ, আৰু আমি এফালে কি পাইছোঁ, আমি ক্ৰিয়া বিভক্তি পাইছোঁ। ক্ৰিয়া বিভক্তি পাইছোঁ, আৰু ইফালে আমি পালোঁ প্ৰথমতে আমি পালোঁ ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি। নাম বিভক্তি আমি আকৌ দুটা ভাগত আমি ভাগ কৰিছোঁ। এটা হৈছে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি, আৰু এটা হৈছে কাৰকৰ বিভক্তি বা শব্দ বিভক্তি। এতিয়া আমি আলোচনা কৰিম, আমি বিভক্তি সম্পৰ্কে আলোচনা কৰিছোঁ। প্ৰত্যয়ৰ আমি ভাগ আলোচনা কৰা নাই, প্ৰত্যয়ৰ ভাগ আমি আলোচনা কৰা নাই। প্ৰত্যয়বিলাকক আমি আকৌ দুটা ভাগত ভগাইছোঁ। প্ৰত্যয়বিলাকক এটা হৈছে পূৰ্ব প্ৰত্যয়, পূৰ্ব প্ৰত্যয়, এটা হৈছে পৰ প্ৰত্যয়, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। প্ৰত্যয় মনত আছেনে, প্ৰত্যয় কি আছিল, যে যিবিলাক সৰ্গই প্ৰকৃতি বা মূলৰ পিছত যোগ হৈ নতুন নতুন শব্দৰ সাধন কৰিব পাৰে সেইবিলাক আছিল প্ৰত্যয়, আৰু যিবিলাকে শব্দৰ সাধন কৰিব নোৱাৰে সেইবিলাক আছিল বিভক্তি। এতিয়া পূৰ্ব প্ৰত্যয় চাম, যে মূল শব্দটোৰ যদি আগত যিবিলাক প্ৰত্যয় যোগ হয় সেইবিলাকক কি বুলি কোৱা হয়, পূৰ্ব প্ৰত্যয়, আৰু মূল শব্দটোৰ পিছত যিবিলাক প্ৰত্যয় যোগ হয় তাক কোৱা হয় পৰ প্ৰত্যয়। মই দুটা উদাহৰণ দিছোঁ। অনা অসমীয়া, তাৰপিছত দিলোঁ ফুলনি, ফুলনি। মূল শব্দটো কি, ফুল যোগ অনি, ফুল যোগ মূল শব্দটো ফুল, তাৰ লগত কি যোগ হৈছে, অনি যোগ হৈছে। আৰু অনা অসমীয়া, ইয়াৰে মূল শব্দটো কি অসমীয়া, বা অনা হক বা অমৰ, তাৰ মই দিলোঁ অমৰ, অমৰ। মূল শব্দটো কি মৰ, মূল শব্দটো মৰ, মূল শব্দটো অসমীয়া। এই প্ৰত্যয়ৰ আগত এইবিলাক ক'ত যোগ হৈছে, আগত যোগ হৈছে। চোৱা, আগত যোগ হৈছে, অনাটোৰ লগত আগত যোগ হৈছে। প্ৰত্যয় তোমালোকৰ প্ৰত্যয় সংজ্ঞাটো কি কৈছিলোঁ, যে যিবিলাক সৰ্গই প্ৰকৃতি বা মূলৰ লগত যোগ হৈ নতুন নতুন শব্দৰ সাধন কৰিব পাৰে সেইবিলাক প্ৰত্যয়। এতিয়া অসমীয়াৰ অৰ্থ বেলেগ, অনা অসমীয়াৰ অৰ্থ বেলেগ। মৰৰ অৰ্থ বেলেগ আছিল, অমৰ বুলি দিয়াৰ লগে লগে তাৰ অৰ্থ বেলেগ হ'ল। অটো আগত দিয়াৰ লগে লগে আমি নতুন এটা আমি অৰ্থবাচক আমি শব্দ পালোঁ। পাইছানে, এইবিলাক ক'ত যোগ হৈছে, আগত যোগ হৈছে, মূল শব্দটোৰ আগত যোগ হৈছে। গতিকে এটা হ'ব কি পূৰ্ব প্ৰত্যয়। আৰু মূল শব্দটোৰ যদি পিছত যোগ হয় তাক কি বুলি কোৱা হয়, পৰ প্ৰত্যয় বুলি কোৱা হয়। অনিটো ফুল শব্দটোৰ লগত যোগ হৈছে, ক'ত যোগ হৈছে, পিছত যোগ হৈছে। গতিকে এইটো হৈছে কি পৰ প্ৰত্যয়। পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। মই আজি পূৰ্ব প্ৰত্যয় সম্পৰ্কে অলপমান ক'ম, যে পূৰ্ব প্ৰত্যয় সংস্কৃত ভাষাতো বহুত আছে। উপসৰ্গ আমি উপসৰ্গ বুলি কওঁ, 20টা উপসৰ্গ আছে। প্ৰ, পৰা, অপ, সম, অনু, নু এইবিলাক যে আছে সংস্কৃতৰ 20টা কি আছে উপসৰ্গ আছে সংস্কৃত ভাষাত। এইকেইটা পূৰ্ব প্ৰত্যয়, উপসৰ্গ বা পূৰ্ব প্ৰত্যয় আছে। আমাৰ অসমীয়া ভাষাত আমাৰ কিছুমান নিজা আমাৰ কি আছে, আমাৰ পূৰ্ব প্ৰত্যয় আছে। আমাৰ আছে অ আছে আমাৰ, তাৰপিছত আমাৰ অনা আছে, অনা আছে, আও আছে, আও আছে, বে আছে, বে। এইবিলাক আমাৰ অসমীয়া ভাষাৰ কি পূৰ্ব প্ৰত্যয়। অমৰ বুলি ক'লোঁ, অনা অসমীয়া, আওহতীয়া, বেদখল, এনেকৈ অসমীয়া ভাষাৰ কিছুমান কি আছে পূৰ্ব প্ৰত্যয় আছে। এইবিলাক মূল শব্দটোৰ লগত আগত যোগ হৈ এটা নতুন অৰ্থবাচক শব্দ সৃষ্টি কৰে। আৰু পৰ প্ৰত্যয়বিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। কি আছিল, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। মই তোমালোকক অহা ক্লাছত আমি কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে আলোচনা কৰিম। হ'ব দিয়া আজি।